সাংবাদিকক হত্যা কৰা যেন হৈ পৰিছে দুৰ্বৃত্তৰ বাবে তেনে এক সাধাৰণ কথা। তিনিচুকীয়া জিলাৰ যুৱ সাংবাদিক বিজেন দীপক নিজ কাৰ্যালয়তে হত্যা কৰি পেলাই থৈছে দুৰ্বৃত্তই। জানিব পৰা মতে সাংবাদিকজন নিউজ টাইম অসমত কৰ্মৰত আছিল। যুৱ সাংবাদিকজনৰ হত্যাত তিনিচুকীয়া জিলাৰ লগতে সমগ্ৰ অসমতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। জঘন্য হত্যাকাণ্ড হ'ব পাৰে। চৰকাৰে আজি 24 ঘণ্টা পাৰ হৈ গৈছে, কিন্তু হত্যাকাৰী তেওঁলোকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। এই চূড়ান্ত ব্যৰ্থ হৈছে বুলি ভাবোঁ। গতিকে মই মুখ্যমন্ত্ৰীকে অনুৰোধ জনাইছোঁ, বিজেনদীপ তাতে ৰাজ্যৰ প্ৰশাসন যে সাংবাদিকসকলক সুৰক্ষা দিয়াত চূড়ান্ত ব্যৰ্থ, সেয়া আজিৰ ঘটনাই প্ৰমাণ কৰে। আমি প্ৰাথমিক অনুসন্ধান কৰি এইটো মাৰ্ডাৰ কৰা যেন লাগিছে। ৰিপৰ্টাৰগৰাকী হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে আৰু শাস্তি দিব লাগে। সাংবাদিক পৰিষদ অসমে বহুদিনৰ পৰা সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাই অহা স্বত্তেও আজিলৈ চৰকাৰে কোনো গুৰুত্ব দিয়া নাই।